Good morning. হেল্ল' বন্ধু বান্ধৱীসকল, মই মইনা এণ্ড অনুপ ৱৰ্ল্ড চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি আমি সকলোৱে লগ লাগি পিকনিক খাবলৈ বুলি ওলাইছোঁ। সেয়ে কোন ঠাইতনো পিকনিক খাবলৈ যাওঁ আৰু পিকনিকত কি কৰিলোঁ তাকে আপোনালোকলৈ অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেনেহ'লে এতিয়া বলক আমি কোন ঠাইত পিকনিক খাবলৈ যাওঁ আপোনালোকেও চাই থাকক। এতিয়া আমি আহি পাই গৈছোঁহি পিকনিক খোৱা ঠাইডোখৰ। আমি ক'ত পিকনিক খাবলৈ আহিছোঁ কৈছোঁ শুনক। আমি শদিয়া দলঙৰ তলত পিকনিক খাবলৈ আহিছোঁ। এতিয়া সকলোৱে বাছৰ পৰা নামি লৈ ঠাইডোখৰ বাছি ল'লোঁ আৰু ঠাইডোখৰ যাতে ভালে কুশলে বনাই খাই যাওঁ বুলি এগছি বন্তি জ্বলাই সকলোৱে লগ লাগি সেৱা এভাগ কৰি ল'লোঁ। আৰু এতিয়া আমি এয়া ব্ৰেকফাষ্ট কৰি ল'ব লৈছোঁ সকলোৱে লগ লাগি। ব্ৰেকফাষ্ট কৰি হৈ যোৱাৰ পাছত এতিয়া কেৰাহী পাতি ল'লোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে এয়া। আৰু আনফালে আছে বিলাহী কাটি আছে আণ্টিহঁতে আৰু এফালে জুই জ্বলাই আছে মাংস বনাবৰ কাৰণে। বনাই থকা মাজে সময়ে এটি নাচ গানো হৈ আছিলে। মই উৰাম বুলি ভাবিছোঁ।
এতিয়া আমাৰ সকলো বনাই মেলি হৈ যোৱাৰ পাছতে সকলোৱে একেলগে ভাত বাঢ়ি খাবলৈ লৈছোঁ। এতিয়া সকলোৱে খাই হৈ যোৱাৰ পাছতে বাচন বৰ্তনবিলাক আমি ইয়াৰ পানীতে ধুই লৈছোঁ। দেখিছা কোনোবাই চিন থবা মই থৈ দিছো। গীতালি বাই লাডু মুখখন লুকুৱাই দিছে কেলে? ধুই হৈ যোৱাৰ পাছত এতিয়া আমি ঘৰলৈ আহিবলৈ ওলালোঁ আৰু আহি থাকোঁতে পাছত কি কি কৰি আহিলোঁ চাই থাকোঁ। ইয়াৰ বাছত জুবিনৰ গান লগাই থোৱা আছিলে, কিন্তু মই মিউট কৰি ৰাখিছোঁ আৰু সকলোৱে লগে লগে গাই গৈ আছে। এতিয়া আমি সকলোৱে আহি ঘৰ পালোহি আৰু এতিয়া সকলো বাছৰ পৰা নামি আছে। আজিৰ দিনটো এনেদৰে সকলোৱে লগ লাগি পিকনিক খাবলৈ গৈ ফূৰ্তি কৰি বহুত ভাল লাগিল। আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, বাই বাই।